অ মাইনা, তুমি প্ৰেমৰ কবিতা শুনিছানে? নাই শুনা। মোৰ কিন্তু এইটো কবিতা নহয়। তথাপিও তুমি এবাৰ শুনিবাচোন। মোৰ বুকুত তোমালৈ কিমান ভাল পোৱা আছে মই ক'ব নোৱাৰিম, কিন্তু অনুভৱ কৰোঁ। তুমি কি বুজিবা? মোৰ প্ৰতিটো তোমাৰ ভাল পোৱা নাই। আচৰিত, অভিনয় কৰি ভাল পোৱা মানুহজনৰ লগত আজি তেওঁ কোনোবাই তেওঁৰ জীৱনটোক লৈ অভিনয় কৰিব। তথাপি মই হাঁহি থাকিম। তুমি আৰু মই সেই মাঝৰাতি দেখা সপোনবোৰৰ কথা ভাবি। মই জানো তুমি মোৰ কেতিয়াও নোহোৱা। তোমাক মই প্ৰাণ ভৰি ভাল পাইছিলোঁ আৰু সদায় পাই যাম। এতিয়াৰ পৰা চাগে আমি ইজনে সিজনক দেখিলেও অচিনাকি মানুহৰ দৰে পাৰ হৈ যাম। একো নাই দিয়া, পাৰ হৈ যাম, কিন্তু বুকুত অজস্ৰ মৰমে আৱৰি থাকিব। ডাঙৰ ডাঙৰ মানুহে কয় অপেক্ষাৰ হেনো অন্ত নাই। মই অপেক্ষা কৰিম। আমি দেখা সপোনবোৰলৈ মোৰ আশা তুমি সদায় হাঁহি থাকিবা। যদি আশাৰ চাকিতি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা। তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা, পিছলৈ ঘূৰি নাচাবা।